নমস্কাৰ আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই এটা বিশেষ ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজত। গতিকে ভিডিঅ'টো আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চাব আৰু আশা কৰিছোঁ যিসকলে অসম পুলিচৰ ABUB কনষ্টেবলৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে এক্সাম দিবৰ বাবে তেওঁলোকে লাভান্বিত হ'ব। আৰু মই মোৰ প্ৰেক্টিকেল লাইফৰ ওপৰতে ভিডিঅ'টো বনাব বিচাৰিছোঁ, কাৰণ মই নিজেই অসম পুলিচত বৰ্তমান কৰ্মৰত। চাওক, অসম পুলিচৰ এডভাৰটাইজমেণ্ট পাব্লিছ কৰা আজি বহুদিন হৈ গ'ল, কিন্তু ইণ্টাৰভিউ পতা কথা আছিল। হয়তো কিছুমানে গম পাইছে মাৰ্চ মাহৰ পৰা এডমিটখিনি দিয়া হৈছিলে, কিন্তু বৰ্তমান যিটো দেশৰ পৰিস্থিতি COVID-19ৰ বাবে সেই এক্সামসমূহ স্থগিত ৰাখি থৈছে। আৰু এতিয়া এখন নতুন নটিচ আহিছে যে আগষ্টৰ 3rd উইকৰ পৰা এক্সামটো পাতিব, কিন্তু এইটো চিয়'ৰ ক'ব নোৱাৰি যে পাতিবই বুলি, কাৰণ দিনক দিনে কৰোণাৰ সন্ত্ৰাস বাঢ়ি গৈ আছে। বিশেষকৈ অসমত এতিয়া বহুত প্ৰভাৱ পৰিছে। গতিকে হ'লেও আপোনালোকে নিজৰ চেষ্টা অব্যাহত ৰাখক। যিসকলে সপোন পুহি ৰাখিছে অসম পুলিচত চাকৰি কৰিম বুলি, তেওঁলোকে ভালদৰে প্ৰিপেৰেশ্যন কৰক এক্সামৰ কাৰণে। আৰু মোৰ ফালৰ পৰা সকলোকে ধন্যবাদ দিছোঁ, শুভেচ্ছা জনাইছোঁ, তেওঁলোকে যেন ছাকচেছ হয়। আজি মই কেইটামান কথা আপোনালোকক ক'ম, যিকেইটা কথা মোৰ প্ৰেক্টিকেল লাইফত মই পাইছোঁ, কিন্তু সেই কথাখিনি ময়ো ভুল কৰিছিলোঁ। আজি মই চাকৰিটো পালোঁ মোৰ একমাত্ৰ কম্পিউটাৰ চাৰ্টিফিকেটখন আপলোড দিয়াৰ বাবে, কাৰণ মই যদি কম্পিউটাৰ চাৰ্টিফিকেটখন আপলোড নিদিলোঁ হয় তেতিয়া মোৰ 3 মাৰ্কছ কমি গ'ল হয়, আৰু মোৰ 3 মাৰ্কছ কমি গ'লে মই মেৰিট লিষ্টত নাহিলোঁ হয়। এতিয়া AB আৰু UB কনষ্টেবল মানে হ'ল, AB মানে আৰ্মড ব্ৰাঞ্চ কনষ্টেবল আৰু UB মানে হ'ল আনআৰ্মড। সৰ্বসাধাৰণতে আনআৰ্মড ব্ৰাঞ্চক মানুহে লাল টুপি যিখিনি বুলি ভাবে তেখেতসকলকে আনআৰ্মড বুলি ক'ব পাৰি। আৰু বৰ্তমান ৰিক্ৰুটমেণ্টটো লাল টুপি আৰু বেটেলিয়ন কনষ্টেবলৰ কাৰণে হ'ব। গতিকে আপোনালোকে এতিয়া খুব প্ৰেক্টিছ কৰক ৰানিং আৰু লং জাম্পৰ বাবে। আৰু ৰানিংটোতো আপোনাৰ বৰ্তমান এইবাৰ 1600 মিটাৰ দিছে, আৰু লং জাম্প আপোনাৰ 11 ফুটৰ পৰা দিয়ে। কিন্তু এইটো নাভাবিব যে আপোনালোকে 1600 মিটাৰ দৌৰিলে যেন তেনে পাছ কৰা মাৰ্কটোত আপোনালোকে উঠালে, বা লং জাম্প তেনেকৈ যেন তেনে পাছ কৰিলে। কিন্তু পাছ কৰিলে নহ'ব। আপোনালোকে পাছ কৰিলে ইণ্টাৰভিউ পাছ কৰি যাব, কিন্তু ৰিটেন এক্সাম দিবৰ বাবে আপোনালোকক নেমাতে। আৰু আপোনালোকে পিছত ভাবি থাকিব মইতো পাছ কৰিছিলোঁ, কিন্তু মোক কিয় নামাতিলে। অসম পুলিচৰ ছিষ্টেমটো হ'ল, চাওক, আপোনাৰ ফিজিকেল টেষ্টত যিমানখিনি মাৰ্কছ উঠাব, এতিয়া ছাপ'জ ধৰি লওক এইবাৰ আপোনালোকৰ পোষ্ট আছে 2000, সেই 2000 কেণ্ডিডেটৰ এটা পোষ্টত এজন নহয়, এটা পোষ্টত আপোনাৰ 5জনকৈ কেণ্ডিডেটক ৰিটেন এক্সাম দিবৰ বাবে মাতে। তাকো কেটাগৰিজ ৱাইজ ভাগ কৰে, যেনে জেনেৰেল, OBC, ST, SC তেনেকৈ ভাগ কৰি তেওঁলোকৰ প্ৰত্যেকটো কেটাগৰিজ ৱাইজ ভাগ কৰি তেওঁলোকে এটা পোষ্টত 5জনকৈ মাতে। আৰু সেই 5জনৰ ভিতৰত আপোনাৰ ST থাকিব পাৰে, OBC থাকিব পাৰে, জেনেৰেল থাকিব পাৰে, তেনে কাষ্ট ৱাইজ। আৰু ছাপ'জ ধৰি লওক এইবাৰ OBCত 200টা পোষ্ট আছে, সেই 200টা পোষ্টত OBC 1000জন মাতিব। আৰু যেনিবা জেনেৰেলৰ আপোনাৰ 400 পোষ্ট আছে, তেনেকৈ 400 পোষ্টত 2000জন জেনেৰেল কেণ্ডিডেট পাব। চব কাষ্টৰে সমান কেণ্ডিডেটক নামাতে। আৰু তাতো কিছুমান বয়সৰ কথাও থাকে। এতিয়া ছাপ'জ ধৰি লওক মোৰ ডেট অফ বাৰ্থ 90 আৰু মোৰ লগৰ এজনৰ 92। যদি এটা পোষ্টত সেই 90 কেণ্ডিডেট বহুত বাঢ়ি যায়, বা 92ৰ ওপৰত 91, 90 তেনেকৈ বহুত থাকে কেণ্ডিডেট, তেতিয়া হয়তো 92 কেণ্ডিডেটজনে এক্সাম দিবলৈ চান্স নাপাবও পাৰে। আৰু সেইটো অকল এক্সামৰ ক্ষেত্ৰত নহয়, লাষ্ট ফাইনেল মেৰিট লিষ্টতো সেই একেই হয়। আপোনালোকে মই এটাই কথা কৈ থওঁ, খুব ভালকৈ ৰানিং কৰক পোনপ্ৰথমে, লং জাম্প মাৰিবলৈ প্ৰেক্টিছ কৰক, যিমান পাৰে
যিমান পাৰে সিমান ৰানিং কৰিব বিচাৰক যে 1600 মিটাৰ মই 7 মিনিটত কভাৰ কৰিছোঁ মই পাছ কৰি যাম সেইটো নহয় আপোনালোকে 1600 মিটাৰ 5 মিনিটত দৌৰিব চেষ্টা কৰক তেনেকৈ 7 মিনিটৰ পৰা আগবঢ়াই আনি থাকক আজি 6.5 মিনিটত দৌৰিলোঁ কাইলৈ 6 মিনিটত দৌৰিলোঁ কাইলৈ 5 মিনিট দৌৰিলোঁ তেনেকৈ আপোনাৰ মাৰ্কছখিনি পূৰা বাঢ়ি থাকিব আৰু লং জাম্পত ঠিক তেনেকৈ একেই কাইলৈ যদি আপুনি মাৰিলে 12 ফুট আকৌ এদিন বঢ়াই দিয়ক 12.5 ফুট 13 ফুট 14 ফুট তেনেকৈ বঢ়াই গৈ থাকক ভালকৈ প্ৰেক্টিছ কৰক তেনেকৈ মাৰ্কখিনি পাব আৰু অসম পুলিচৰ এবি আৰু ইউবি কনষ্টেবলৰ ৰিটেন টেষ্ট ইমান টাফ নহয় চিন্তা কৰিব নালাগে ৰিটেন টেষ্টত জেনেৰেল নলেজ বেছি আহে আসাম আৰু ইণ্ডিয়া হিষ্ট্ৰী আৰু কালচাৰেলৰ ওপৰত কুৱেশ্যন আহে আৰু ইংলিছ মেথমেটিক্স এইবিলাকৰ কুৱেশ্যন ইমান নাহে চিন্তা কৰিব নালাগে আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছ জেনেৰেল নলেজ আৰু আসাম হিষ্ট্ৰী ইণ্ডিয়ান হিষ্ট্ৰী কালচাৰৰ ওপৰত অলপ অধ্যয়ন কৰিব ৰিটেন এক্সাম ইজিলি পাছ কৰি যাব আৰু ৰিটেন এক্সাম ইজিলি পাছ কৰা মানে আৰু আপোনাৰ চাকৰি হ'লেই ইফালে আপোনাৰ ফিজিকেলৰ নম্বৰ তাত যোগ কৰিব আৰু এটা কথা মনত ৰাখিব আপোনালোকৰ যদি কম্পিউটাৰ চাৰ্টিফিকেট আছে NCC চাৰ্টিফিকেট আছে স্পৰ্টছৰ কিবা চাৰ্টিফিকেট আছে তেন্তে আপোনালোকে দৌৰিবলৈ যেতিয়া যাব ফিল্ডত যাওঁতে আপোনালোকে সেই চাৰ্টিফিকেটখিনি লৈ যাব কাৰণ ফিল্ডত আপোনালোকৰ সেই চাৰ্টিফিকেটখিনি চেক কৰা হ'ব আৰু তাৰ পৰা আপোনালোকৰ তাত মাৰ্ক দিয়া হ'ব আৰু অনলাইনত যদি আপলোড কৰিছেও কিন্তু তেতিয়াও লৈ যাব লাষ্টত আপোনাৰ যদি কিছুমানৰ এনেকুৱা বেড লাক হৈ যায় যে হাফ মাৰ্কৰ কাৰণেও চাকৰি নাপায় মোৰ লগত বহুত তেনেকৈ ল'ৰা আছে 1 মাৰ্কছ হাফ মাৰ্কছৰ কাৰণে চাকৰি পোৱা নাই আৰু 2016 চনত যেতিয়া আসাম পুলিচৰ SI ৰিক্ৰুটমেণ্ট হৈছিলে তেতিয়া মোৰ ক্ষেত্ৰত সেইটো হৈছিলে মোৰ মানে অলপ নম্বৰৰ কাৰণে মোৰ মেৰিট লিষ্টত অহা নাছিলে কিন্তু এবাৰ ময়ো এপ্লাই কৰি থৈছোঁ ময়ো প্ৰিপেৰেশ্যন কৰি আছোঁ SI পৰীক্ষাৰ কাৰণে গতিকে আৰু তেনেকৈ ক'বলগীয়া বহুত কথা আছে মই নেক্সট আকৌ ভিডিঅ' বনাম যদি আপোনালোকে মোক সহায় দিয়ে নেক্সট ভিডিঅ'ত মই ভালকৈ সকলোখিনি কথা বুজাই দিম আৰু আজিলৈ ইমানেই মোৰ ভিডিঅ'টো যদি ভাল পালে তেন্তে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু ছাবস্ক্ৰাইব কৰিব লগতে বেল আইকনটো প্ৰেছ কৰি দিব যাতে মই দিয়া প্ৰত্যেকটো ভিডিঅ' আপোনালোকে মোৰ চেনেলৰ জৰিয়তে চাব পাৰে ধন্যবাদ গুড নাইট